হেল্ল' গুড মৰ্ণিং এভৰিৱান। কি খবৰ? মই চুমু মিলি আপোনালোকক সকলোকে নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বিহুৰ শেষৰ দিন, মানে মোৰ কাৰণে দেই, বেলেগৰ কাৰণে আছে। আজি মই মৰ্ণিঙতে উঠিলোঁ আৰু যিহেতু ডিউটি আছে, আকৌ ডিউটিলৈ যাব লাগিব, সেইকাৰণে এয়া ৰেডি হৈ গা পা ধুই ৰেডি হৈ ল'লোঁ। তাৰপিছত মই আপোনালোকক এটা বস্তু দেখাম। আমাৰ আকৌ নতুন আলহী, মানে আমাৰ ঘৰৰ মেম্বাৰ্ছ আকৌ বাঢ়িছে, আৰু সেই বস্তুটোনো কোন হয় কি হয় আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব লাগিব। আৰু ঘৰৰ পৰা যাবলৈ মন নাযায়, কিন্তু কি কৰিব, যিহেতু কৰ্ম যিহেতু দায়িত্ব পালন কৰিবই লাগিব, তো সেইটোৰ কাৰণে মই পিছফালৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাব। মই কাক দেখাব গৈ আছোঁ দেই। মই আপোনালোকক যে কৈছিলোঁ নতুন মেম্বাৰ্ছ বুলি, এয়া চাওকচোন, বহুত কেইটা আহিছে বিহু বুলি দেই। চাওকচোন, বহুত মৰম লগা 11জনী নে জন নাজানো, 11টা আছে মানে পোৱালি। দেখিছেনে? যোৱাকালিয়ে আহিছে আৰু এনেকৈ তাহাঁতক ঘৰ বনাই দিয়া হৈছে, আৰু মানে বৰষুণ পৰিব বুলি, আৰু বৰষুণ নপৰক বুলি বনাই দিয়া হৈছে। আৰু আমাৰ কিবাটো দেখাম ৰ'ব দেই। এইটো চাওকচোন, এয়া আমাৰ কেনেকৈ কঁঠাল লাগি আছে। এইটো এপাত এইটো আছে, এইটো গছটো আছে এটা, এই গছটো এটা হয়। আৰু বহুত বেছি দুটাহে কঁঠালৰ গছ, দুটা আছে, আগফালে এটা আছে। সেইটোত কমকৈ লাগিছে। কম নহয়, মানে বেছি আছে, পাতৰ তলে তলে লুকাই আছে। আৰু এইটো বহুত বেছিকৈ লাগিছে, হয়তো ইয়াৰ পৰা দুটা মই লৈ যাম আজি চব্জি খাবলৈ মানে। তাৰপাছত হৈছে এইটো আমাৰ তেতেলী গছ, আৰু আছে আমাৰ ইয়াতে আমৰ গছো আছে, আম লগা নাই। আৰু এইফালে লেচুৰ গছ, কিন্তু এটাও লেচু লগাই নাই দেখোন। এতিয়াতো লেচু ফুল ফুলিব লাগে, কিন্তু এইটো আমাৰ কৰ্দৈ গছ, কৰদৈ নে কৰ্দৈ নাজানো, আৰু ৰসদৈ নে কৰদৈ। আৰু এইফালেও আছে কঁঠাল গছ, কিন্তু গুটি লগা নাই বৰ্তমান। এইফালে দেখিছেনে, আমাৰ এয়া নতুন বাৰী। আৰু সেইটোৱে, আৰু এনেকৈ সৰু সুৰাকৈ আছে, আপোনালোকক দেখাই দিলোঁ। আৰু এইফালে নেমু গছ আছে, দেখিছেনে? লেচু এই গছজোপাহে এটাহে দেখিছোঁ এইটো নাজানো এইবাৰ লাগে নে নাই। লাগিব চাগে, অলপ পিছতীয়াকৈ লাগে আমাৰ লেচু গছজোপা, দেৰিকৈ লাগে। এইটো কিবা কমলা নে গোল নেমু নাজানো দেই, আছে আৰু মুঠত এইটো। মই আপোনালোকক কৈছিলোঁ যে দুটাহে আছে, কঁঠালৰ গছ নহয়, এইফালেও আছে এইজোপা। যাৰ যাৰ কঁঠাল খাব ইচ্ছা আহি যাব দেই আমাৰ ঘৰত। লেচু লাহে লাহে লগা আৰম্ভ হৈছে, আৰু এইফালেও লাগি আছে। এয়া এইফালে আহি যাব দেই, যোনে যোনে লেচু খাব, কঁঠাল খাব আমাৰ ঘৰত। এয়া মই বাৰীৰ ফালৰ পৰাহে, বাৰীত আহিহে বনাইছোঁ মানে। আৰু গছৰ মানে তলিটো চাওকচোন, ইমান ধুনীয়া, ঘাঁহ চাহ নাই, বহুত চাফা হৈ আছে, মানে বহুত ধুনীয়া হৈ আছে। গৰম দিনত ভাল হ'ব মানে বহিবলৈ মেলিবলৈ। এইটো আমাৰ জেক, হাই কৈ দে জেক, হাই জেক, হাই। এইজোপা আমাৰ আমৰ গছ, আম লাগিছে আৰু অলপমান। এইজোপাহে গুটি লাগিছে, বাকী কেইজোপা নাই। লেচু এমাং কেনেন এখোপা নাপান এইজোপা হয়। আৰু ইয়াতে মায়ে তাঁত বৈ, এইটো তাঁতশাল লগাই থৈছে, এইটো গামোচা লগাই থৈছে মায়ে। এইটো মই নাজানো, মই জিৰ'। আৰু এটা গছ আছে আমাৰ, এইটো চাওকচোন, এইটো চাগে সকলোৱে চিনি পায়, ইমানেই বেছি লাগি আছে, কি বুলি ক'ম মানে। দেখিছেনে এইজোপা কি বুলি কয়, অমৰা বুলি কয় নে পমলখি বুলি কয়।
পমলখি বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন দেই। এই জোপাদেখিনে কেনেকুৱা লাগিছে, বহুত বেছি গুটি লাগে। কিন্তু এটাই বেয়া ইয়াৰ, মানে কি হয় ওপৰৰ পৰা যেতিয়া মানে সৰি পৰি যায় ন মাটিত, তেতিয়া মানে ফাটি যায়, সেইটোৱে বেয়া। বহুত বেছি লাগিছে মানে। আৰু এয়াই আছিলে আজিৰ ভিডিঅ'। আপোনালোকে চাই কেনেকৈ পাইছে মোক জনাব আৰু কমেণ্ট কৰিব দেই। আমাৰ নতুন পোৱালিকেইটাকো আশীৰ্বাদ কৰিব, জল্দি জল্দি ডাঙৰ হয় আৰু জল্দি বিক্ৰী কৰিব পাৰোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বেছি দীঘলীয়া নকৰোঁ। এতিয়া মই যাবগৈ লাগিব, ডিউটি আছে, 9টা বজাত এটেণ্ড হ'ব লাগিব। এতিয়া কিবা এটা খাই লওঁ আৰু আপোনালোকক আজিৰ ভিডিঅ'টোত বাই বাই।